নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো ভালে আছে মোৰ চেনেলৰ আৰু এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি মই আপোনালোকক এক বিশেষ ঠাইলৈ লৈ যাম আপোনালোকে বাৰু ধৰিব পাৰিছে না আমি কলৈ যাম আজি আমি সৰু সৰু স্কুলৰ ল'ৰা ছোৱালীখিনিৰ লগত গৰঙা হেৰিটেজলৈ যাম এয়া ৰাতিপুৱাই ঠাণ্ডাত ওলাই আহি আমি বাছৰ বাবে অপেক্ষা কৰি আছিলোঁ সকলোৱে এই মুহূৰ্তখিনি খুব বেছি ভাল লগা তাৰে পিছত আমি এজনকৈ বাছত নিজৰ চিটত বহি ল'লোঁ আমিবোৰ যিহেতু টিচাৰ্ছ সেইকাৰণে আমি ল'ৰা ছোৱালীখিনিক গাইড দি বহুৱাই লৈহে নিজৰ আসন গ্ৰহণ কৰিলোঁ বাছখন ষ্টাৰ্ট দিয়াৰ লগে লগে ল'ৰা ছোৱালীখিনিয়ে বিহু আৰু আধুনিক গীতত মতলীয়া হৈ মন প্ৰাণ উতলা কৰি নাচিবলৈ ল'লে আৰু বাছখন যিমানেই আগুৱাবলৈ ল'লে আমি খিৰিকীৰ ফাকেৰে পানীখাইটি চন্দ্ৰপুৰ আৰু মায়ঙৰ প্ৰাকৃতিক দৃশ্যবোৰ উপভোগ কৰিবলৈ ল'লোঁ কথা নাচ আৰু প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আমি আগুৱাই গৈ থাকিলোঁ অৱশেষত আমি 2 ঘণ্টাৰ অবিৰত ভ্ৰমণৰ অন্তত আমি গন্তব্যস্থলী পালোগৈ এয়াই হৈছে গৰঙা হেৰিটেজ এতিয়া আমি চাৰিওদিশে ঘূৰি গৰঙা বিলৰ পাৰে পাৰে মাছ কাছ আৰু মন্দিৰৰ আশীৰ্বাদ লৈ সকলোৱে কাৰ্পেট পাৰি লনত বহিবলৈ ল'লোঁ আৰু কাষতেই থকা পবিতৰা জংগলখনৰ দৃশ্য উপভোগ কৰিলোঁ গৰঙা বিলৰ পাৰত প্ৰকৃতিৰ বুকুত অসম পৰ্যটন বিভাগৰ আঁচনি আমাৰ আলহীৰ অধীনত অংকুৰ কুমাৰ বিষয়াই এটি অতিথি গৃহ নিৰ্মাণ কৰি উলিয়াইছিলে যাৰ নাম থোৱা হৈছে গৰঙা হেৰিটেজ তাৰে পিছত আমি লনত বহি ৰবাব টেঙা জলফাই বগৰী খাই ৰ'দৰ আমেজ ল'লোঁ আৰু খুব এনজয় কৰিলোঁ তাৰ পিছত আমাৰ সিনিয়ৰসকলে যোগাৰ কৰা প্ৰীতিভোজত অংশ লৈ উভতনি যাত্ৰাৰ বাবে আকৌ আমি বাছত উঠিলোঁ আই হোপ সকলোৱে ব্লগটো চাই ভাল পালে আৰু মাঘৰ বিহু আহি পালেহি সকলোকে আগতীয়াকৈ নতুন বছৰ আৰু মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ নতুন বছৰটোৱে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সকলোৰে মনৰ কামনা পূৰণ হওক আজিলৈ এই বছৰটোৰ শেষৰ ব্লগটোৰ সৈতে আপোনালোকৰ পৰা বিদায় মাগিলোঁ আকৌ আহিম নতুন বছৰত এটা নতুন ব্লগ লৈ তেতিয়ালৈ আপোনালোকে মৰম আৰু আশীৰ্বাদ দি যাব বুলি আশা কৰিলোঁ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব বাই বাই